Thar dabi. We want justice. Justice. We want justice. 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 We want Justice. Justice. লোৱা কাৰ্যসূচীটো এইটোৱেই হ'ল মেইন উদ্দেশ্যটো আমি আজি বাক্সা ডিষ্ট্ৰিক্ট আৰু টাউনপুৰ ডিষ্ট্ৰিক্ট যৌথভাৱে আমি ধৰ্ণা কৰিবলগীয়া বাধ্য হ'ল যিহেতু আগৰ পৰাই আমাক চৰকাৰে কৈছিল মানে শ্বহীদসকলৰ জৰিয়তে বা তেজেৰে তিনিটা চৰকাৰ গঠন হ'ল তিনিটা চৰকাৰ গঠন হোৱা স্বত্তেও আজিলৈকে আমাৰ যিবিলাক আন্দোলনত শ্বহীদ পৰিয়ালবৰ্গক 5 লাখ টকা দিয়াৰ কথা আছিল আজিলৈকে দিয়াই নাই তেওঁলোকে কি ভাবিছে নিজে কাৰণটো আমাক জনাব লাগিছিল তেওঁলোকে আমাক কোনো অফিচিয়েলিভাৱে তেওঁলোকে আমাক বুজাইও কোৱা নাই আৰু আমাক আজিলৈকে টকাখিনি দিয়া নাই গতিকে আমি বাধ্য হ'ল আমাৰ যিবিলাক মানে শ্বহীদবৰ্গৰ পৰিয়ালবিলাকে নামানে মনে নামানে যে আজিলৈকে কি কৰি আছে চৰকাৰবিলাকে গতিকে 5 লাখ টকা আমাক দিব লাগে এইটোৱেই আৰু কথা কিমান পৰিয়াল বঞ্চিত হৈ আছে আমাৰ জনসংখ্যা কিমান আছিল 909জন শ্বহীদ পৰিয়াল আছে তেওঁলোকে আজিলৈকে পোৱাই নাই হয় তিনিটা চুক্তি হৈ গ'ল আজি আমাক কি কাৰণত দিয়া নাই তেওঁলোকে কৈ আছে নিদিয়া বুলিতো তেওঁলোকে কোৱাই নাই দিম বুলি কৈ আছে আৰু টকা দিয়াৰ লগতে আৰু চাকৰি দিয়াৰ তেওঁলোকে উল্লেখ কৰিছে কিন্তু আজিলৈকে টকা আৰু চাকৰি সেইবিলাক বস্তু নাই নতুনকৈ মানে আমি যেতিয়ালৈকে নাপাম 5 লাখ টকা তেতিয়ালৈকে আমি দাবী কৰি থাকিব লাগিব যিহেতু মানে শ্বহীদ পৰিয়ালবৰ্গসকলে নামানে কোনোবা আজিলৈকে বুঢ়া বুঢ়ী হৈ পেলাই মানে আশা কৰোঁতে মানে মৰি গ'ল আমি দুখ লাগি যায় তেওঁলোকক দেখি পেলাই তেওঁলোকে আমাক বাধ্যতা কৰে যে আপোনালোকে কি কৰি আছে যে চৰকাৰে নিজে উপযাচি মানে কৈ লৈছে তিনিটা চুক্তি হৈ গ'ল তিনিটা চৰকাৰ হোৱাৰ স্বত্তেও আজিলৈকে কি কাৰণত দিব পৰা নাই আৰু আমি শুনিবলৈ পাওঁ কেতিয়াবা দুখ লাগি যায় যে চৰকাৰ যিবিলাক মানে উন্নয়ন যিবিলাক কামত সেইখিনি টকাখিনি তেওঁলোকে খৰচা নকৰি আৰু শ্বহীদবৰ্গসকলক পইচা নিদি মানে চৰকাৰে তেওঁলোকৰ পৰা কিছুমান কাটি লৈ যাই আছে গতিকে কাটি লৈ যোৱাতকৈ আমাক শ্বহীদ পৰিয়ালসকলক দিলে আজিলৈকে সেইখিনি সমস্যাটো সমাধান হ'লে হয় এইটোৱে আমি যেতিয়ালৈকে নাপাম তেতিয়ালৈকে আমি বাধ্যতা হ'ম যে ধৰ্ণা কৰিব লাগিব বা অফিচীয় আদালতে আমি আমাৰ সমস্যাখিনি আমি জনাই থাকিম লৈ আহিছোঁ মানে আমি এটা খুব দুখৰ মানে ভুক্তভোগী পৰিয়াল সেইকাৰণে আজি এই সমাজখনৰ যিখন আমাৰ 910জন পৰিয়াল আছে তেওঁলোকৰ আটাইবোৰে আমি ভুক্তভোগী আনকি ময়ো ভুক্তভোগী কাৰণ মোৰ স্বামী 95তে মাৰা গৈছে মই বহুত কষ্ট কৰি মোৰ সৰু ল'ৰা ছোৱালীক মই ডাঙৰ কৰিছোঁ এতিয়াও আমি ভুক্তভোগী চৰকাৰে এটাকৈ তিনিটা সাংবাদিক তিনিটা চুক্তি ল'লে কিন্তু তেখেতসকলে আজিলৈকে আমাক কোনো টকা 5 লাখ দিম বুলি 5 লাখ টকাও নিদিলে লগতে আমাৰ পৰিয়ালসকলক চাকৰি নিদিলে আকৌ ঘৰৰ পৰাও কোনো এটা সহায় সহযোগ এতিয়ালৈকে নাপালোঁ আমি জানিবলৈ পাৰিছোঁ যে কিছুমান এনেকুৱা ভুক্তভোগী লোকে এবাৰ নহয় দুবাৰকৈ মানে পাইছে কিন্তু তেওঁলোক কেনেকৈ পালে সেই তাৰ আমাৰ উত্তৰ লাগে কিয়নো এজন মানুহে যদি দুবাৰকৈ 10 লাখ টকা পায় তেন্তে আমি 5 লাখ টকা কিয় নাপাওঁ ইয়াৰ কাৰণ নিশ্চয় ইয়াত কোনোবা অফিচতে কোনোবা দালালি আছে আজি যেনেকৈ আমি ভুক্তভোগী তেওঁলোকৰ যদি পত্নীসকলে তেনেকৈ ভুক্তভোগী হ'ব পালেহেঁতেন তেন্তে তেওঁলোকে কি কৰিলেহেঁতেন সেইটো আজি কোনেও ভাবি নাচায় আজি সৰ্বানন্দ বা আমাৰ যিটো বিটিআৰৰ প্ৰমোদ বড়ো তেখেতে হয়তো আমাক বহুত প্ৰবঞ্চনা কৰিছিলে এটা সময়ত তেখেতে আমাক বহুত কথা দিছিলে ৰাইজৰ পৰা টকা নি দিল্লীত বহুত ধৰ্ণা কৰিছিলে কিন্তু তাৰ বিনিময়ত আজি তেওঁ কি হ'ল আৰু আজি তেওঁ কি কৰিছে তাৰ উত্তৰ হয়তো ৰাইজে জানে সেয়েহে মই অনুৰোধ কৰিছোঁ এইবিলাক যাতে দুৰ্ভোগীয়া পৰিয়ালক কোনোদিন দুখত নাৰাখি হিমন্ত চৰকাৰে আমাৰ যি পৰিয়াল আছে সেইসকলক সুন্দৰভাৱে আমাক এই 5 লাখ টকা দি লগতে পৰিয়ালসকলৰ মাজত একোটা চাকৰি দি আৰু ঘৰখনৰ সুৰক্ষিত কৰি ৰাখিবলৈ আমি যাতে ভুক্ত হ'ব নালাগে আমাৰ পৰিয়ালে যাতে কষ্ট নাপায় তাৰ বাবে মই বহুত অনুৰোধ কৰিছোঁ তেওঁলোকক কথা শুনিছোঁ আমি বিটিআৰৰ প্ৰমোদ বড়ো বা অসম চৰকাৰত কিমানবিলাক মানে
দুৰ্ঘটনা ঘটি আছে, কিমানবিলাক ব্যভিচাৰ চলি আছে। আজি অসম দেশ ৰহতলৈ গ'ল, কাৰণ তেখেতসকলে কত কি বিক্ৰী কৰিলে সেই কথা আমাৰ ৰাইজে বুজি নাপায়। আজি অসমখন ধ্বংস হৈ গ'ল, এই কথা আমাৰ ৰাইজে বুজি পাব লাগে। সেয়েহে